নমস্কাৰ দৰ্শকসকলক কল কৰিছোঁ স্বাগতম জনাইছোঁ। মই পাইমহে আজি মোৰ ভিডিঅ'ত নতুন এটি ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ আজিৰ ভিডিঅ'টো হৈছে আপোনালোকক মই দেখাব চেষ্টা কৰিছোঁ মানে বাইক কেনেকৈ আপুনি ভাল কৰিব বা কেনেকৈ ঘৰতে আপোনালোকে ৰিপেয়াৰিং বা কেনেকৈ ঠিক কৰিব পাৰিব সেইটোক লৈ অকণমান বনাইছোঁ। তো গাইজ আমি চবেই চাওঁ। গাইজ আপোনালোকে চাই আছে, মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এয়া ধৰি লওক এইখন গাড়ী আপোনাৰ গাড়ী চলি আছিলে, ঠিক আছে। চলি থকা অৱস্থাত আপোনাৰ গাড়ীখন বেয়া হ'ল, আপুনি কেনেকৈ ঠিক কৰিব পৰা হ'ব সেইটো ভিডিঅ'টো চাবলৈ হ'লে সম্পূৰ্ণখিনি মোৰ ভিডিঅ'ত চাব পাৰিব। আপোনালোকে অলপ ইণ্টাৰেষ্ট দিয়ক কথাটো। তো একচুৱেলি কথাটো হ'ল যে আপোনাৰ ষ্টাৰ্ট নহয়, কি ৰেঞ্জ লাগিব আপোনাৰ এই বেমাৰটো কণ্ডিশ্যনটো চাবলৈ হ'লে কি ৰেঞ্জ প্ৰয়োজন হ'ব আৰু কি খুলিব লাগিব আৰু কেনেকৈ চাব লাগিব সেইটো আপোনালোকক দেখাব চেষ্টা কৰিম। ফাৰ্ষ্ট টাইম আপোনালোকে প্ৰথমে এইটো চাই লওক। আপোনালোকে এয়া মই চাবি অন কৰিছোঁ, অন কৰিম মানে এইফালে চব ছিগনেল আহিব লাগিব। ধৰি লওক নিউট্ৰেল সকলো মিটাৰত শ্ব' কৰিব লাগিব, ঠিক আছে। যদি নকৰে তাৰ কণ্ডিশ্যনটো চাবলৈ অলপ বেলেগ কণ্ডিশ্যনত চাব লাগিব। এফালে চব জ্বলি আছে, চব ঠিকে আছে। মই এইটো আপোনালোকক দেখাবলৈহে, যদি নিউট্ৰেল নজ্বলে বেলেগ এটা প্ৰব্লেম হ'ব। এয়া মই চাবি লৈছোঁ, চিটটো খুলিছোঁ। কিয় আপোনাৰ ইয়াত স্পেচিয়েল টুলছ দিয়া থাকে, এই টুলছটোত আপোনাক প্ৰয়োজন হ'ব ফাৰ্ষ্ট টাইম। এয়া মই খুলি পেলাই দেখুৱাম আপোনালোকক। এয়া মই চাবি খুলি আছোঁ, দেখিছে চাবি এফালে থাকে, আপোনালোকে দেখিছেই। লেফ্ট সাইডত থাকে সকলো বাইকে BS6 এয়া স্পেচিয়েল টুলছ এইবোৰ। এইটো প্লাগ ৰেঞ্চ হয় আপোনাৰ, এইটো প্লাগ ৰেঞ্চ আপুনি প্লাগ খুলিব পাৰিব, ঠিক আছে। আপোনালোকৰ আজি এইফালে এনেকৈ সোমোৱাই ল'ব, স্ক্ৰুড্ৰাইভাৰ দিয়া থাকে তাতে। আপোনালোকে তাৰপিছত এইটো চেক কৰি ল'ব সদায়। আপোনাৰ ৰাইট ছাইডৰ হয়, ৰাইট ছাইডৰ এই কভাৰটো খুলি ল'ব লাগিব প্ৰথমতে। ৰাইট ছাইডৰ কভাৰটো খুলি লৈ তাত সৰু সৰু কিছুমান বস্তু থাকে, ঠিক আছে। এইটো দেখাই থওঁ আপোনালোকে। এইটো পিউজ বক্স বুলি কোৱা হয়। এইফালে চবতে থাকে, চব গাড়ীত থাকে এইটো চেল্ফ মডেলৰ। এইটো মই খুলি পেলাই দেখাই দিছোঁ আপোনালোকক। এয়া ঠিক আছে। ইয়াত 1 2 3 4 চাৰিটা দিয়া থাকে। এই দুটা আপোনালোকক স্পেয়াৰ দিয়া থাকে মানে, য'ত নেকি ইয়াত যদি বেয়া হৈ যায় ইয়াৰ পৰা খুলি এটা লগাই ল'ব পাৰে, ঠিক আছে। গুৰুত্ব দিয়ক অকণমান আপোনালোকে ভালকৈ কথাটো। ইয়াত 15 নম্বৰ, 10 নম্বৰ, 10 নম্বৰ, 10 নম্বৰ এইটো বেলেগ বেলেগ দিয়া থাকে। এইটো চাই লওক ভালকৈ, ইয়াত লিখা থাকে আপোনাৰ। আপুনি খুলি চাই আছে যদি এনেও গম পাব। এফালে যদি মইতো খুলি দিলোঁ, খুলি দিয়াৰ পাছত বগাকৈ দেখিছে আপোনালোকে এই ভিতৰত এই যদি বস্তুটো কানেকশ্যনটো এই তাঁৰডাল ছিগি থাকিব, যেতিয়া ছিগি থাকে এই বস্তুটো কাম নকৰে বুলি আপোনালোকে জানিব পাৰিব, ঠিক আছে। মই জাষ্ট আপোনালোকক কথাটো কেইটামান জনাবৰ কাৰণে এইটো ভিডিঅ'টো বনাইছোঁ। পাছৰ নেক্সট ভিডিঅ'ত ভালকৈ আপোনালোকক জনাম। ফিউজকেইটা চোৱাটো মেইন কথা। ফাৰ্ষ্ট টাইম ফিউজকেইটা চাই ল'ব লাগে, ঠিক আছে। ওপৰলৈকে স্ক্ৰুড্ৰাইভাৰটো লৈ এনেকৈ ওপৰলৈ উঠাই দিলে খোল খাই আহিল, ঠিক আছে। অহাৰ পিছত আপুনি কেনেকৈ চেক কৰিব এই গাড়ীখন কিয় ষ্টাৰ্ট হোৱা নাই, ঠিক আছে। আপুনি চেক কৰিব পাৰিব। এইটো মই এনেকৈ খুলি ল'লোঁ, এনেকৈ পকাই খুলি ল'লোঁ, এনেকৈ পকাই খুলি ল'লোঁ। খুলি লোৱাৰ পাছত ঠিক আছে, এইটো মই ইয়াত দিলোঁ। ইয়াত দিয়াৰ পাছত আপোনালোকে চাব পাৰিব ইয়াত কাৰেণ্ট স্পাৰ্ক হ'ব। য'ত নেকি কাৰেণ্ট স্পাৰ্ক হ'ব, সেই কাৰেণ্টটো স্পাৰ্ক হ'লেহে আপোনাৰ গাড়ীখন ষ্টাৰ্ট হ'ব, ঠিক আছে। মই এইটো ধৰি ল'লোঁ প্লাছডাল, নহ'লে শ্বৰ্ট কৰিব পাৰে। শ্বৰ্টটোতো কৰেই বাৰু প্লাছ এটা ধৰিলে, ঠিক আছে। স্পাৰ্ক কৰিছে, জুম কৰি দেখাই দে ভালকৈ। এয়া স্পাৰ্ক কৰি আছে। যদি এনেকৈ স্পাৰ্ক কৰে তেতিয়া আপোনাৰ গাড়ীখনৰ কাৰেণ্টৰ প্ৰব্লেম নাই, ঠিক আছে। নেক্সট আপোনালোকে চাব লাগিব কাৰেণ্টৰ প্ৰব্লেম নাই, আপোনালোকে গম পালে। এতিয়া কেনেকৈ চাব আপুনি, এই প্লাগটো খুলি আপুনি টেষ্ট কৰিব লাগিব। কেনেকৈ চাব আপুনি, হয় আপোনাৰ ঘৰতে ষ্টাৰ্ট নহ'ল, ৰাস্তাত ষ্টাৰ্ট নহ'ল, সেইটো চাবৰ কাৰণে কিবা ভাল সুবিধা মানে নিজে বনাব পাৰিব আপুনি, ঠিক আছে। ঠিক আছে, সেইটো মই খুলিলোঁ। এইটো স্পাৰ্ক প্লাগ বুলি কোৱা হয়।
সেইটো আপুনি আমি ইয়াত ডিলাৰত বা গেৰেজত এইটো মানে পেট্ৰল দি চাফা কৰিব পাৰি নতু ডিলাৰবিলাকত মেচিন প্লাগ ৱাশ্বিং মেচিনেৰে ইয়ালৈ কাৰেণ্টটো আহে নাই আমি এইটো টেষ্ট কৰিম ঠিক আছে ইয়াৰ পৰা ইয়ালৈ আমি কাৰেণ্টটো আহে নাই চেক কৰিম ঠিক আছে চাই লওক আপোনালোকে ইণ্টাৰেষ্ট দিয়ক অকণমান কথাটো বহুত গুৰুত্বপূৰ্ণ কথা এতিয়া হ'ল আপোনাৰ এয়া স্পাৰ্ক প্লাগটো মই ইয়াত লগালোঁ ঠিক আছে লগাই দিয়াৰ পাছত এনেকৈ থলোঁ বডিত টাচ নহ'ব লাগিব এইটো বডিত টাচ নহ'লেও কোনো কথা নাই ওচৰত বডিৰ ওচৰত লাগি থাকিব লাগিব বস্তুটো থৈ দিয়াৰ পাছত মই আকৌ চেল্ফ মাৰিলোঁ চেল্ফ মাৰাটো দেখাই দে চেল্ফ মাৰিলোঁ এইটো চেল্ফটো মাৰিলোঁ দেখাই দিছোঁ চেল্ফটো মাৰাৰ লগে লগে কাৰেণ্ট আহি গৈছে সেয়া কাৰেণ্ট আহি গৈছে যদি আপোনাৰ চেল্ফ নাথাকিলেও আপোনালোকে এই কিকত চাব পাৰিব আপোনালোকে এয়া কিকত মাৰি চাবিটো অন কৰিব লাগিব খালি কাৰেণ্ট আহি আছে ওচৰত দেখাই দে এয়া মই কিক মাৰিছোঁ কাৰেণ্ট আহি আছে চেল্ফ নহ'লেও আপোনালোকে ঠিক আছে এতিয়া মই ফিটিং কৰিম গাড়ী ষ্টাৰ্ট কৰিম ঠিক আছে মই টাইট কৰিলোঁ টাইট কৰা এতিয়া মই ইয়াত লগালোঁ ভালকৈ ইয়াত খুৱাই ল'লোঁ খুৱাই লোৱাৰ পাছত চাবি অন কৰি এতিয়া ইগনিশ্যন আৰু ষ্টাৰ্ট কৰিব লাগিব ষ্টাৰ্ট হৈ গ'ল ঠিক আছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলৰ জৰিয়তে আপোনালোকে পাই থাকিব নতুন নতুন ভিডিঅ' বাইক কেনেকৈ ৰিপেয়াৰিং কৰে আপুনি ঘৰতে কেনেকৈ ভাল কৰিব পাৰে আপোনালোকক মই নতুন নতুন আপডেট দি থাকিম আশা ৰাখোঁ মোৰ পৰা